কাৰ ঘৰটো চিনি পাইছেনে? মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি গাঁত খান্দিয়ে ভিতৰত আৰম্ভ কৰি দিলো। মানে ঘৰতটো পোচ পুতিব লাগিব হয়। সূতাটো বহুত লাগিব। মই এনে থকা সময়তো গাঁতকে খান্দি আছো। গাইছ মাটিবোৰ বহুত টান, খান্দিব পৰা নাই। কি দি লৈছো তেতিয়াহে পাৰিম আৰু। গাইছ এজোপা কি চিনি পাইছেনে? চাকচোন কি ধুনীয়াকে ফুলি আছে। কি ফুল কবচোন এজোপা? A few moments later. তাৰ পাছতে গাঁত চাত খান্দি কৰি ময়ো গাড়ীখন লৈ আহি গলো। মানে এবাৰ ওলাই যাওঁ, মোকো লগৰ এটাই ফোন কৰিলে। তাৰ মাক হেনো মামাকৰ ঘৰলৈ যায়। তাৰপাছত ওলাই কৰি আহি গলো। A few moments later. ৰাইজ পাই গলোহি তাৰ মামাকৰ ঘৰ। চাকচোন ল'ৰা একদম আগত যায়, গেট খোলাতহে লাগিছে। মামাকৰ ঘৰ পালেহিছে। এইটোৱে তাৰ মামাকৰ ঘৰটো। তাৰ পাছতে আমাকো বহিব দিলে। তাৰ পাছত আমাৰ কাৰণে চাহ পানী লৈ আহিলে। A few moments later. তাৰ পাছতে আমাকো ভাত খাব মাতিলে। নাখাওঁ বুলি কৈছিলো, কিন্তু জোৰ কৰি খুৱাইহে এৰিলে। তাৰ পাছতে পলম নকৰি আমি ঘৰলৈ আহি গলো। ৰাস্তাটো চাকচোন কি বেয়া। A few moments later. তাৰ পাছতে ঘৰ আহি দেখিলো এইফালে কাম কৰাত লাগি আছে। ময়ো কামত লাগি গলো। এতিয়া যে খান্দি থৈ যোৱা গাঁতবোৰ গোটেইবোৰ হৈ গ'ল যে। তাৰ পাছত পোচ জাম দিব লাগে যে। তাৰ পাছত মই মছলা দিয়াত লাগি গলো।